নমস্কাৰ আপোনালোক সকলোকে প্ৰিয়ংকাৰ পাকঘৰলৈ স্বাগতম জনাইছোঁ। আজি মই মাছেৰে লাই শাকৰ পিটিকাৰ ৰেচিপি লৈ আহিছোঁ। তাৰ বাবে মই লাই শাকখিনি এনেদৰে কাটি লৈছোঁ। লগতে এটা পিঁয়াজ কাটি লৈছোঁ। এনেদৰে মাছৰ কাঁইটখিনি আঁতৰাই লৈছোঁ। লগতে মই দুটা জলকীয়া কাটি লৈছোঁ। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দিছোঁ। তাৰপিছত মিঠাতেল অলপ দি লৈছোঁ। এতিয়া মই এইখিনি ভালদৰে পিটিকি ল'ম। এতিয়া মোৰ পিটিকাখিনি হৈ গ'ল। ভিডিঅ'টি চাই কেনে পালে? ভাল পালে যদি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত ধন্যবাদ।